হেল্ল' বন্ধুসকল, আজি আপোনালোক কি খবৰ? আপোনালোকে চবে ভালে আছে চাগে। আজি মই আপোনালোকক দেখাম মই আজি মানে ঘৰত কি কি কৰোঁ কি নকৰোঁ। মানে বহুত দিন কণ্টেণ্ট পোৱা নাছিলোঁ, কি ভিডিঅ' বনাওঁ। আজি বহুত দিন মানে পোৱা নাই, আজি এটা পালোঁ, তাকে দেখাওঁ। আজি ঘৰত কি কি কৰোঁ কি নকৰোঁ, আজি এইটো যে সকলোবোৰ দেখাম। আজি মানে অলপ ঘৰত কামো আছে, আজিনো কি কৰোঁ কি নকৰোঁ দেখাম। চাওকচোন আপুনি ভিডিঅ'টো। আজি আপোনালোক কিনো দেখাম, আজি ভাবিছোঁ আমাৰ ঘৰত মানে অলপ কুঁহিয়াৰ আন্ধৰি আছে। কুঁহিয়াৰখিনি কেনেকৈ ৰুম অলপ পচাম, সেইটো দেখাম। এতিয়া আপোনালোকে ভাবিছে কি কাম কৰিব, চাই লওক। আমাৰ ঘৰত আছে অলপমান এইখিনি কুঁহিয়াৰ, এতিয়া চাই ল'ব পাৰে। গোটেই কুঁহিয়াৰ চববিলাক আগবিলাক আছে, আগবিলাক মানে মই অলপ ৰুম, চাই লওক। এইবিলাক কুঁহিয়াৰ, এইবিলাক কেনেকৈ পচাই আপোনালোকক আকৌ দেখাম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো পূৰা চাই থাকক। আৰু মোৰ চেনেলটো নতুনকৈ চাই আছিলোঁ, ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক দিব চেষ্টা কৰিম মই। চাই লওক। আৰু আপোনালোকে আৰু এটা কথা মন কৰক, এইখিনি দেখিছে আপোনালোকে কুঁহিয়াৰ, এইখিনি দেখিছে, এইখিনি গোটেই কুঁহিয়াৰ মই ৰোৱা আছিলে, চাই লওক। আৰু এটা কথা আপোনালোকক কৈছোঁ, আপোনালোকৰ ঘৰত যদি কুঁহিয়াৰ আছে মোক তলত কমেণ্ট কৰি জনাবচোন, কাৰ ঘৰত কেনেকুৱা কুঁহিয়াৰ আছে। চাই ল'ব পাৰে, এইখিনি কুঁহিয়াৰ। তেতিয়াহ'লে বন্ধুসকল ব'লক, আজি টাইম ৱেষ্ট নকৰি কেনেকৈ কুঁহিয়াৰ ৰুম কেনেকৈ পচাওঁ আপোনালোকক সকলোবোৰ দেখুৱাম, চাই লওক। এতিয়া মই কুঁহিয়াৰ আনিব গৈ আছোঁ। আগতে মই গাঁত মানে আচলতে মই কথাটো এনেকৈ কৈছোঁ, কুঁহিয়াৰ মানে এতিয়া পচাম, মানে অলপ সৰুকৈ অলপমান গাঁতটো খুন্দি কিনে কুঁহিয়াৰখিনি পাতিম, মানে পচাম। এতিয়া ব'লক, ভিডিঅ'টো স্কিপ নকৰোঁ। মই এতিয়া কুঁহিয়াৰ আনোগৈ আৰু ইফালে গাঁতটো খুন্দিব লাগিব, গৈ আছোঁ, চাই লওক বন্ধুসকল। এতিয়া মই আপোনালোকক দেখাম, এতিয়া কুঁহিয়াৰখিনি লৈ যাম, তাত গৈ পচামগৈ, চাই লওক। বহুত কুঁহিয়াৰ আছে ইয়াত, কমেও ইয়াত 100মান আছে নেকি। ফাইনেলি গাঁতটো খুন্দা হৈ গ'লগৈ। আৰু তলত কমেণ্ট নকৰিলে নাপাহৰিব, মানে কাৰ ঘৰত কুঁহিয়াৰ আছে আৰু কেনেকৈ পদ্ধতিৰে মানে ৰুৱে কুঁহিয়াৰ, মোক কমেণ্ট কৰি জনাব। এতিয়া ৰাইজ হৈ গ'ল। এতিয়া মই কুঁহিয়াৰবিলাক মানে গাঁতটোত পচাম, মানে এইকাৰণে পচাইছোঁ, পিছত মানে যেতিয়া পুলি ওলাব তেতিয়া মানে আৰু বেলেগ এডোখৰ ঠাইত মানে ৰুমগৈ আৰু সাৰ চাৰ দি। এতিয়া মানে ঘৰত পচাই থৈছোঁ। ফাইনেলি ৰাইজ হ'লগৈ আৰু এতিয়া ইয়াত মাটি জাপিম, মাটি ধুনীয়াকৈ জাপিম আৰু ধুনীয়াকৈ ইয়াত এটা মই কোৰখন ল'লোঁ, তাত মাটি জাপিম। ফাইনেলি হ'বগৈ আৰু ৰুপিনে চাই লওক ভিডিঅ'টো। মোক কুঁহিয়াৰ দেখি পাই ভাইটি এটা আহিছে, চাই লওক। ক'ৰ পৰা আহিছে ভাইটি? অল আমি ইয়াৰে ওচৰৰে, ইমান দূৰৰ নহয়, চাবলৈ আহিছোঁ ৰুই আছে কেনেকৈ চলিছে। ৰাইজ গৰমটো বহুত হৈছে, পূৰা একদম ঘামি গৈছোঁ, দেখিছে। ফাইনেলি হ'লগৈ আৰু চাব পাৰে আপুনি কেনেকৈ ৰুলোঁ। কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব। এই অকল ভাইটিসকল আহিছিলে, আমাৰ ঘৰত আহিছিলে। আৰু ৰাইজ মোৰ চেনেলটো যদি কোনোবা নতুনকৈ চাই আছে মানে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত বেলখন বজাই দিব। এতিয়া হ'লগৈ ৰোৱা। আৰু এটা কথা স্পষ্ট ক'ব বিচাৰিছোঁ, কাৰোবাৰ ঘৰত যদি কুঁহিয়াৰ আছে মোক তলত কমেণ্ট কৰি জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।